কুসুমদাৰ ওপৰত মোৰ এটা অভিযোগ আছে দেই। মই অভিযোগটো হ'ল এইটো মানে এটা বিশেষ অভিযোগ আছে যে আপুনি বহুত বেয়া কাম এটা কৰিছে। এফালে ইনকম নাই আৰু ইফালে মূল্য বৃদ্ধি, মানে কি যে হ'ব, কি হ'ব বলিং কৰি আছে সব ফুলটো সময়ৰ টিকনি আগফালে উৰে মামা। ৰজিত ব্লগ এই চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰিব। তাত আমাক সকলোকে লগ পাই থাকিব মাজে সময়ে ধেমালি কথোপকথন আৰু বিভিন্ন শিতানৰ শিল্পী কলা কৌশলীসকলক লগ পাই থাকিব। স্বাগতম জনাইছো নতুন এটি ব্লগলৈ। আজি ব্লগটো বহুত স্পেচিয়েল হ'ব, যিহেতু আমি আজি গৈ আছো অসমৰ এটা বিখ্যাত ষ্টুডিঅ'লৈ, যিটো ষ্টুডিঅ'ৰ পৰা ইতিমধ্যে বহুতো হিট গান অসমৰ ৰাইজে শুনিবলৈ সক্ষম হৈছে। বহুত হিট গানৰ সৃষ্টি হৈছে যিটো ষ্টুডিঅ'ৰ পৰা। আজি আমি যোৱাৰ কাৰণ হৈছে আমি এটা বিশেষ গানৰ ৰেকৰ্ডিং কৰিবলৈ গৈ আছো। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি আপোনালোকক দেখুৱাই থাকিম সমগ্ৰ দৃশ্য। ৱাচিমলৈ ৰৈ আছো, অহা নাই ইমান দেৰি। সি মানুহটো বহুত লেজি হয়। তাক ফোন কৰি আছো, ফোনটো ৰিচিভ কৰা নাই। বহুত ইতিমধ্যে বহুত দেৰি হৈ গৈছে, তো অহা নাই এতিয়ালৈকে। এইটো লেজি মানুহ, এই লেজি মানুহটো আহি ওলাইছে। এইটো মই নহয় আকৌ দেই, মই নহয়। এইটো লেজি মানুহটো কি ইমান লেট কিয়? টাইমৰ মূল্য বুজি নোপোৱা? নহয় লেজিটো মই নেকি কৈ দিয়ক কথা। টাইমৰ মূল্য মানে সিহঁতি বুজি নাপায়। এনেকে আজি ভিডিঅ'টো আপোনালোকে চাই থাকিব, বহুত বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ এটা পাব। এতিয়া ডাইলগ দিবলৈ আহিছে। ইমান লেজি হলে কাম নচলে দেই। কামত সদায় সময় মেইনটেইন কৰিবা। নহয়, মই সময় মেইনটেইন কৰিলো, কিন্তু বেলেগে আহিব নাই। সময় সদায় মেইনটেইন কৰিব লাগে। এইটো বহুত, যি সময় মেইনটেইন কৰে এইটো বহুত ভাল কথা। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক, ধন্যবাদ। সময়ৰ টিকনি আগফালে উৰে মামা। ডিপুত তেল ভৰাইছিলো। যিহেতু কৰোণাই চবফালে কুঙাৰ কৰিছে, মানুহবিলাকক কোনো ইনকম নোহোৱা হৈছে। ইফালে আকৌ তেলৰ দেখিছো জুই চাই দাম। পেট্ৰলেতো 100 টকা খৰচ হ'ব হ'ল। ডিজেলো দেখিছো এতিয়া 2 বাকী আছে, 98 নট আউট 90 নট আউট হৈ আছে। খুব কম সময়ৰ ভিতৰতে 100 টকা খৰচ হ'বগৈ পেট্ৰলে। এফালে ইনকম নাই আৰু ইফালে মূল্য বৃদ্ধি, মানে কি যে হ'ব, কি হ'ব। বলিং কৰি আছে চব টাইমতে চব কথা নকবা। এতিয়া আমাৰ ভি লগ চলি আছে, ভি লগ এনেকুৱা লগ চুলি কাটিবলৈ পইচা নাই ৰাইজসকল। গুগল পে' নাম্বাৰটো দি দিম, আপোনালোকে 10-20 টকাকৈ পঠিয়াই দিব পাৰিব আমাক। এইটো ডনেশ্যন বিচৰা চেনেল নহয়। প্ৰথম কথা মই এইটো নাম নকওঁ, কোনে বনাইছে আৰু কোনে দিছিলে এইটো নাম নকওঁ। কমেডি ভিডিঅ' এটা মোলৈ পঠিয়ালে লিংকটো, তাৰপৰা মই লিংকটো চালো আৰু যিজনে মোক লিংকটো দিলে, মই ভিডিঅ'টো চাই পিনে কৈছো এতিয়া মই হাঁহিম নে কি বোলো। তাৰমানে হাঁহি নুঠিলে এইটো, তাৰমানে হাঁহি নুঠিলে, কিন্তু কমেডি ভিডিঅ'। এটা সময়ত ময়ো এক্টিং কৰিছিলো, কেইবাটাও মিউজিক ভিডিঅ' কৰিছিলো। অৱশ্যে এক্টিং কৰিবলৈ এক্টিংটো ইমান পেচা হিচাপে ল'ব বিচৰা নাছিলো, সেইকাৰণে এৰি দিলো। কিন্তু তেতিয়াও মানুহে ভালেই পাইছিলে মই এক্টিং কৰা ভিডিঅ'কেইটা চাই। এতিয়া আজিকালি মানে যথেষ্ট দুটামান গীত জনপ্ৰিয় হৈছিলে। অৱশ্যে আজিকালি মই দেখিবলৈ অলপ বেয়া হ'ল বুলি কয় কিছুমানে। বেয়া হ'ল বুলি কয় দেখোন। আপোনাৰ কি ভাবে বাৰু? মানে বহুত দেৰি গাড়ীত জাৰ্ণি কৰি থাকিলে এটা প্ৰব্লেম হয়, আৰু সেইটো চাগে মোৰে নহয় চবৰে হয়। গতিকে এইটো বুজিছে নহয় কি আৰু। মোটা লাগছি হে কি ধুনীয়া পৰিৱেশ, চাওক এইফালে চাহ বাগান, মুকলি বতাহ। বহুত দিনৰ মূৰত ওলাই আহিছো ঘৰৰ পৰা ইমান দূৰলৈ। আজি যথেষ্ট ভাল লাগিছে মনটো। ঘৰতে সোমাই একদম বিৰক্ত হৈ গৈছিলো। তাকে আজি এটা বস্তু যে আজিকালি খুব যে ভাইৰেল যে এটা যে এই বাংলাদেশৰ এটা কি যে ওলাই আহে, দেখা নাই? চাউল টিকে দেখছোন কিরকম মৌ না, এটা একচুয়ালি মৌ এটা। তাকে ঘৰৰ পৰা ওলাইছো, কিন্তু ইমান দূৰলৈ বুলি আজি প্ৰথম ওলাই আহিছো। গতিকে ভাল লাগিছে, যথেষ্ট ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ, মুকলি বতাহ। আৰু কি লাগিছে মানুহক ইয়াতকৈ, হয় নাই? এই লং জাৰ্ণি কৰিলে এইবিলাকে প্ৰব্লেম, ৰাস্তাত এইবিলাকে প্ৰব্লেম। আৰু কিছুমানে গাড়ী চলাব লাগে কাৰণে চলাই, আৰু কিন্তু গাড়ী চলোৱাটো যিখিনি নিয়ম থাকে সেইখিনি নাজানে, বহুতে ফ'ল' নকৰে। তাৰ বাবে এনেকে ৰাজপথত যান জঁটৰ সৃষ্টি হয়। এই গাড়ীখন ইয়াত ৰখাই, সোঁ মাজতে ৰখাই পিনি বজাৰ কৰিব গৈছে। এইবিলাকে দায়িত্ব থকা ব্যক্তি, সুস্থ নাগৰিক। আৰুনো কি ক'ম আৰু। চাওক গাড়ীখন ৰাজপথত ৰখাৰ বাবে কিমান প্ৰব্লেম হৈছে। মালটো লৈহে মানে সি আহিব। এইখিনি সময়ত যদি কোনোবা ইমাৰ্জেঞ্চি পেচেণ্ট আহিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন? যদি এম্বুলেঞ্চ আহিলেহেঁতেন। মানুহবিলাক সঁচাকৈ দেই বহুত দায়িত্ব জ্ঞানহীন হৈ পৰিছে দিনে দিনে।
ফাইনেলি আমি আহি পালোহি। এতিয়া দেখুৱাম আমি কলে আহিছিলোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকক দেখুৱাম আমি প্ৰকৃততে কলে আহিছিলোঁ। এইয়া আমি আহি পালোহি বৰ্তমান মৰাণৰ বিখ্যাত ফিউজন ষ্টুডিঅ'। গতিকে আপোনালোকে চাই থাকক। আজি ফিউজন ষ্টুডিঅ'ত আমাৰ এটা গান ৰেকৰ্ডিং হ'ব, মই দেখুৱাই যাম। মই আজি প্ৰথম আহিছোঁ এইটো ষ্টুডিঅ'ত। গতিকে চাওঁ কেনেকুৱা, শুনি আছোঁ নাম, আজি দেখা যাওক। ৱেলকাম টু ফিউজন। কি খবৰ? এইটোৱে অসমৰ এটা বিখ্যাত ষ্টুডিঅ' মৰাণস্থিত ষ্টুডিঅ' ফিউজন। আমি ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছোঁ। এতিয়া আছিফে ডাবিং ৰুমত সোমাইছে গীত গাবলৈ। এইজন ইফালে মই দেখুৱাইছোঁ অসমৰ এজন বিখ্যাত ৰেকৰ্ডিষ্ট। তেওঁৰ নাম হয়তো বহুতে শুনিছে কিন্তু দেখা নাই চাগে, ৰাজীৱ শৰ্মা দাদা। হেল্ল' দাদা, কেনেকুৱা চলিছে কাম বন্ধ সময়ত? কাম মাজে মাজে চলি আছে, খুব কম হৈছে এতিয়া কাম। আজি এই বহুত দিনৰ মূৰত আজি আহিছে, আছিফ আহিছে, ৱাচিম আহিছে, বহুত দিনৰ মূৰত ভাল লাগিছে। আজি সিহঁতক লগ পাইছোঁ। কাম কিন্তু অলপ কমিছে আগত। কমিছে ন যথেষ্ট। মই এইখিনিতে জনাব বিচাৰিছোঁ যে এইটো ষ্টুডিঅ'ৰ পৰাই অসমৰ এতিয়া যিহেতু সকলোৱে পৰিচিত কেইবাজনো জনপ্ৰিয় ছিংগাৰ এইটো ষ্টুডিঅ'তে গান বাণীবদ্ধ কৰে তেওঁলোকে, আৰু বহুতো হিট গানৰ উপহাৰ দিছে এইটো ষ্টুডিঅ'ৰ পৰাই। গতিকে বিশেষকৈ মই ক'ব লাগিব নীল আকাশ, কুসুম কৈলাশ, তেওঁলোকে ইয়াৰ পৰাই আৰম্ভণি কৰি আজি অসমৰ ৰাইজে জানি তেওঁলোকে কি পৰ্যায়লৈ গৈছে বা অসমৰ সংগীত ক্ষেত্ৰখনক কি পৰ্যায়লৈ লৈ গৈছে। গতিকে সেইখিনি ক্ষেত্ৰত এইজন দাদাৰ বহুত অৰিহণা আছে। এই দাদাই খুব সুন্দৰকৈ খুব সুন্দৰ ৰেকৰ্ডিষ্ট হয় এজন। চুই যোৱা মোৰ হিয়া দি যোৱা ভাল পোৱা, চুই যোৱা মোৰ হিয়া দি যোৱা ভাল পোৱা, ৰৈ যোৱা ঢালি দিয়া অনুৰাগৰে সপোন। আপোনালোকৰ বাবে আজি এটা বিশেষ ছাৰপ্ৰাইজ আছে। এজন বিশেষ ব্যক্তি আমাৰ মাজত আছে। কোন বাৰু গেছ কৰকচোন। ৰ'ব, মই দেখুৱাই আছোঁ। এজন বিশেষ ব্যক্তি আজি আমাৰ মাজত উপস্থিত আছে। মই তেখেতক দেখুৱাব বিচাৰিছোঁ। এইজন দেখোঁতে চাগে সকলোৱে চাগে চিনি পাইছে। মই নাম নক'লেও হ'ব। অসমৰ বিখ্যাত জনপ্ৰিয় ছিংগাৰ কুসুম কৈলাশ দাদা। কুসুম দাৰ ওপৰত মোৰ এটা অভিযোগ আছে দেই। মই অভিযোগটো হ'ল এইটো মানে এটা বিশেষ অভিযোগ আছে যে আপুনি বহুত বেয়া কাম এটা কৰিছে। সেইটো হৈছে কি, আপুনি মানে সৰু সৰু উঠি অহা ল'ৰাবিলাকক মানে আপুনি একদম খোৱা পঢ়া চব নষ্ট কৰি দিছে। সেইটো মানে এটা বিশেষ অভিযোগ মই নিজেও দেখিছোঁ আৰু শুনিবলৈ পাইছোঁ। মানে এতিয়া বিশেষকৈ মই ক'ব বিচাৰিছোঁ তেখেতৰ এটি গীত মুক্তি পাইছিলে বোকা বুলি। বোকা গীতটো মানে ইমানেই জনপ্ৰিয় হৈছে যে সৰু সৰু বাচ্ছাবিলাকে গীতটো নুশুনিলে বহুতে ভাত খাবলৈ মন নকৰে আৰু অনবৰতে সেই গীতটো লগাই নাচিবলৈ মন কৰে। গতিকে এইটো কি ক'ব আপুনি? প্ৰথম কথা, সৰু সৰু ল'ৰাবিলাক মোৰ ফ্ৰেণ্ড আচলতে, আৰু সেই ল'ৰাবিলাকৰ সৰু ল'ৰাবিলাকৰ কাৰণে মই আচলতে কুসুম কৈলাশ হৈছোঁ। আৰু সিহঁতি গানটো যদি ভাল পাইছে, সিহঁতৰ অন্তৰখন চবতকৈ পবিত্ৰ আচলতে। সিহঁতৰ অন্তৰত কোনো কলুষ নাথাকে সৰু ল'ৰাবিলাকৰ। আৰু সিহঁতি যেতিয়া এটা বস্তু ভাল পায় তেতিয়া ভাল লাগে আৰু বস্তুটো। আৰু বিশেষ ক'ব নোখোজোঁ মই এইটো সৰু ল'ৰাবিলাকৰ অন্তৰখনত কোনো বেলেগ বেয়া মন নাথাকে, বেয়া থিংকিং একো নাথাকে। আৰু যেতিয়া সৰু ল'ৰাবিলাকে কিবা এটা বস্তু ভাল পায় তেতিয়া তাৰমানে এইটোত পিয়ৰিটি থাকে বুলি ভাবোঁ। মানে তেওঁলোকে যিমানবিলাক কম্পজিশ্যন হওক, আমিও সৰু থাকোঁতে যিবিলাক গান ভাল পাইছোঁ জুবিন দা ভাগৰ গান, আৰু সেইবিলাকে আজিৰ দিনত চলি আছে। আমি তেতিয়া সৰু আছিলোঁ, তেতিয়াতো জুবিন দাৰ গান আমি নুশুনাকৈ আমিও একো নকৰিছিলোঁ। আমি শুওঁতে খাওঁতে বহোঁতে অকল জুবিন দাৰ গানেই শুনো তেতিয়া। এইটো কথা বিশেষকৈ ভাল লাগিছে। কুসুম দাৰ বোকা গীতটো যথেষ্ট জনপ্ৰিয় হৈছে। এতিয়া বহুতে মই শুনিছোঁ বহুতৰ মুখত, মাক দেউতাকে কয় মানে ল'ৰাটোৱে মানে বোকা গানটো লগাই দিলেহে ভাত খায়। আৰু বহুতৰ মোৰ ঘৰতো মই দেখিছোঁ, মোৰ ঘৰৰ বহুত কেইবাটাও পোৱালি আছে ভতিজা, সিহঁতৰ মানে গীতটো লগাই যিটো নাচ মাৰে মানে ভাল লাগে দেখি। আৰু এনেকুৱা হ'ব লাগে। বিশেষকৈ কুসুম দাই বহুত কষ্ট কৰি ওলাই আহিছে, ভাল লাগিছে, এনেকুৱা জনপ্ৰিয়তা অৰ্জন কৰিছে। আৰু বিশেষকৈ গীতটো মোৰো বহুত ভাল লাগে। আমি আচলতে মেইন কথা হ'ল আমি বোকাতেই আমি জন্ম হৈছোঁ নাই বাৰু। অসমখন ইমান আপগ্ৰেডেড এখন অসম হোৱাকৈ নাই ন। আজি আমি সৰুৰ পৰা ৰাস্তা পদূলি বোকা পানীয়ে আমি ডাঙৰ দীঘল হৈছোঁ। তো
তো বোকাৰ লগত আমাৰ এটা একদম ঘনিষ্ঠ সম্পৰ্ক আছে খেতি পথাৰৰ পৰা আদি কৰি আমি গোটেই অসমীয়া বৃহত্তৰ আমি অসমীয়া জাতিটোৱে খেতিৰ ওপৰতে ডিপেণ্ডেণ্ট এতিয়ালৈ ভাল ভাল ব্যৱসায়ীবিলাক হৈছে আমাৰ অসমীয়া ব্যৱসায়ীবিলাক তো বোকাৰ লগত আমাৰ গোটেই জাতিটোৰ এটা তাৰমানে সংস্পৰ্শ আছে এটা মানে এটা দৃঢ় সম্পৰ্ক আছে সেইকাৰণে মানুহৰ মনত পটককৈ লাগি যায় তাৰমানে কথাবিলাক বোকাৰ সেইটোৱে মেইন প্লাছ পইণ্ট বুলি ভাবিছোঁ গানটো বেলেগ একো কথা নাই এনেকৈ উঠি যোৱা নিচিনা লাগিব কুসুম দাই ৱাছিমক কিবা এটা বুজাব বিচাৰিছে মানুহজন যথেষ্ট ভাল তেওঁ বিশেষকৈ নতুন প্ৰজন্মক লৈ যথেষ্ট উৎসাহী ইতিমধ্যে আমাৰ ৰেকৰ্ডিং সম্পূৰ্ণ হৈ গৈছে আছিফে খুব সুন্দৰকৈ গালে গীতটো খুব কম দিনৰ ভিতৰতে মুক্তি দিয়া হ'ব সুবাসী আহি আছে আপোনালোকৰ মাজলৈ কেনেকুৱা লাগিলে গানটো বহুত দিনৰ মূৰত গান গাইছোঁ প্ৰায় এবছৰমানৰ মূৰতে গান গাইছোঁ ভাল লাগিলে খালি কি গাব পাৰিছোঁ ভালকৈ ক'ব নোৱাৰিছোঁ আপোনালোকে সকলোৱে শুনিল গম পাব কেনেকুৱা ধৰণৰ গাইছোঁ আৰু বেয়া হ'লেও আপোনালোকে ক'ব কি বেয়া হৈছে আৰু ভাল হ'লেও আপোনালোকে আগুৱাব যাতে বেলেগ দুজনৰ গানটো শুনে আৰু অলপ যাতে আমাকো সহায় কৰে আগুৱাই যোৱাত এইখন ক্ষেত্ৰত নিশ্চয় কৰিব আমিতো গানটো গীত ভালেই পাইছোঁ শুনি গতিকে এতিয়া আপোনালোকে শুনি জনাব কেনেকুৱা পাইছে ৰেকৰ্ডিং হৈ গ'ল এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ ভাল লাগিলে যথেষ্ট আজি যিহেতু বহু দিনৰ মূৰত ঘৰৰ পৰা ইমান দূৰলৈ ওলাই আহিছোঁ বিশেষকৈ ষ্টুডিঅ'লৈ বহু দিনৰ মূৰত আজি বহুত ভাল লাগিলে কুসুম দাকো লগ পালোঁ কুসুম দাই বহুত ভাল দিহা পৰামৰ্শ দিলে ভাল লাগিলে গতিকে গানকেইটাও ভাল হ'ব বুলি আশা কৰিছোঁ আহি থাকোঁতে হঠাৎ বাটত লগ পালোঁ আমি এইফালে কেইবাজনো বিখ্যাত লোকক এইজন গৌৰী শংকৰ দাস নমস্কাৰ আজি আমাৰ বালিঘাটত এটা ষ্টুডিঅ' আছে খুব ধুনীয়া আৰু তাত আজি আমি লকডাউনৰ কাৰণে য'ত যাব পৰা নাই ইয়াতে আমি কাম কৰি আছো আমাৰ শিৱসাগৰৰ ওচৰে পাজৰে যিসমূহ ষ্টুডিঅ' আছে সিহঁতি গৈছিলে মৰাণ ফিউজন ষ্টুডিঅ'ত আৰু ইয়াত আমাক আছে বুলি গম পাই সোমাই গ'ল আৰু গোটেইখিনি একেলগে হৈছো আৰু এয়া তাগিৰিগিৰিটা আৰু এয়া আমাৰ ভণ্টি খুব সৰু ভণ্টি কিন্তু ভাল তাই এক্টিং কৰে নিশিতা গগৈ হয় মোৰ নাম নিশিতা গগৈ মই বৰ্তমান গড়গাঁও কলেজত পঢ়ি আছো BSc ছেকেণ্ড ছেমিষ্টাৰ ভণ্টি অলপ লাজ কৰিছে এনেকৈ আৰু আমাৰ কামবিলাক চলি আছে যদিও বন্ধ কিন্তু বন্ধ হ'লেও বন্ধৰ মাজতে আমি এনেকৈ যিমানখিনি পাৰোঁ কাম চলাই যাবলৈ চেষ্টা কৰিছোঁ কামটো কৰিবই লাগিব আজি ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিছোঁ আৰু আহিবলগীয়া দিনত এনেকুৱা ভাল ভিডিঅ'ৰ বাবে চেনেলটো চাই থাকিব যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইবটো কৰি দিব গতিকে আছিফে কিবা এটা ক'ব তো বলক আমি ভিডিঅ'টো শেষ কৰোঁ ভিডিঅ'টো শেষ কৰিছোঁ ধন্যবাদ